ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে স্বাগতম জনালো আৰু আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পাব আৰু এতিয়া পূজাৰ বতৰ আজি হৈছে মহা অষ্টমী আৰু পূজাৰ বতৰ যিহেতুকে পূজা বুলি অকণমান ওলাই যাম আৰু এতিয়া বিশেষ কাম কৰি আছোঁ কাম এটা আছে কৰি লওঁ তাৰপাছতে টাইমত অকণমান ওলাই যাওঁ আমাৰ ডেৰেগাঁৱৰ পূজা মণ্ডপটো আপোনালোকক দেখাম কেনেকৈ বনাইছে আৰু কেনেকুৱা বনাইছে গতিকে চাই থাকক ভিডিঅ'টো আৰু সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা থাকিল যে দিনকেইটা ভালেৰে যাওক আৰু মা দুৰ্গাই সকলোৰে মংগল কৰক আৰু শুভ কৰক দুৰ্গা পূজা বুলি ভাবি পেলাই এইবাৰ নতুন কাপোৰ আছিলোঁ যিহেতুকে দুৰ্গা পূজা বুলি ক'লে ৰংচঙীয়া হয় নতুন কাপোৰ এযোৰ পিন্ধি যাবলৈ সকলোৰে মন যায় বিশেষকৈ ছোৱালী পূজাৰ বতৰ ন আল্টিমেটলি চুলিকেইডাল অকণমান ধুনীয়া হৈ থকাটো ভাল লাগে নহয় জানো অকণমান ভাবিছোঁ চুলিকেইডাল আজি মিলিয়ে যাম চাওঁচোন কি হয় সেইকাৰণে ভাবিলোঁ অকণমান ষ্টিকমেণ্টত মাৰি যাওঁ এইজনী হিচাপে তাই মোক ধুনীয়াকৈ চুলিকেইডাল ষ্ট্ৰেট কৰি দিছে নতুন জামা নতুন শাড়ি ঘরে পুজো বারো আরে সবকিছুতে প্রেম জড়িয়ে আছে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে ফাইনেল লুকটো এইটো চুলিকেইডাল অকণমান ষ্ট্ৰেট কৰিলে ভালেই লাগিছে অৱশ্যে কিন্তু মেলি যাব পৰা হয় বা নহয় গীতৰ ওচৰত সোমাব নোৱাৰে ইমান যে মানুহ চাওকচোন সৰুৱা জিলিকাটো জিলি দিছে যেনে কিবা কৰি সোমাই ল'লোঁ চন্দ্ৰযান যিহেতুকে চামেই মানে খুব ধুনীয়া বনাইছে চাওক
বছর পরে আবার এলো মাঝে ভিডিঅ'টো যিহেতুকে শেষ কৰা নহ'লে আৰু আজিও যাম পূজা চাবলৈ আজিও অকণমান পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দিলো দিলো হৈ গ'ল আৰু এইফালে আছে দেখিছেনে স্মৃতি পথাৰ পূজা মণ্ডপ আৰু এইফালে এটা ৰাৱণ ধুনীয়াকৈ ডাঙৰকৈ বনাই থৈছে দেখিছেনে অকণমান আগত দেখি আছিলে ডাঙৰ ৰাৱণটো আজি বিদায় জনাই ৰাতিলৈ পেলাই দিয়া হয় মানে বেচেৰা ৰাৱণ দহন কৰা হৈ গ'ল গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব হেল্ল' গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পূজা বুলি মৰা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ বাই বাই